ধূপধৰা প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাত বকো FC দল ফাইনেলত। ধূপধৰা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা দ্বিতীয় বাৰ্ষিক প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাত বকো FC দলে ফাইনেলত প্ৰৱেশ কৰিছে। ধূপধৰা ৰাজহুৱা খেলপথাৰত আজি অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বকোৰ দলটোৱে গুৱাহাটীৰ লখৰাৰ উদয়ন কৃষ্টি সংঘক ৮-১ গলত শোচনীয়ভাৱে পৰাস্ত কৰি ফাইনেল খেলৰ যোগ্যতা অৰ্জন কৰে। দলটোৰ হৈ গ'ল দিয়ে ভৈৰৱ ৰাভাই ৪টা, চিৰঞ্জীৱ ৰাভাই ৩টা, মিথিংগা ব্ৰহ্মই ১টা আৰু উদয়ন কৃষ্টিৰ হৈ একমাত্ৰ গলটো দিয়ে নাৰায়ণ ৰাভাই। অহা ১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ ধূপধৰাত চূড়ান্ত খেলখনত বকো FC দলটোৱে কোঠাকুঠি ধনুভাগাৰ BPJR ফুটবল দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰিপৰ্ট PR নিউজ, ধূপধৰা, গোৱালপাৰা।